যে 1 ছেপ্টেম্বৰৰ পৰা আমাৰ শিক্ষানুষ্ঠানসমূহ খোলাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু এই সম্পৰ্কে আজি কেবিনেটত আলোচনা হয়। কেবিনেটে আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰিছে যে শিক্ষাৰ স্কুল কলেজসমূহ খোলাৰ লগে লগে তাৰ লগত জড়িত যিসকল ব্যক্তি তেওঁলোকৰ টিকাকৰণ বা ভেকচিনেশ্যনৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিছে। এতেকে অহা কালিৰে পৰা আমাৰ সকলোবিলাক ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচ, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচ, ইন্সপেক্টৰ অফ স্কুলৰ অফিচ আৰু আটাইকেইখন বিশ্ববিদ্যালয়ৰ কেম্পাছত বিশেষ ভেকচিনেশ্যন কেম্প অহাকালিৰ পৰা আৰম্ভ হ'ব আৰু এই ভেকচিনেশ্যন কেম্প 5 তাৰিখলৈকে চলিব। এতেকে শিক্ষাৰ লগত জড়িত সকলো শিক্ষক, সকলো কৰ্মচাৰী আৰু 18 বছৰ বয়সৰ ওপৰৰ সকলো ছাত্ৰ ছাত্ৰীক এই ভেকচিনেশ্যন কেম্পৰ সুবিধা গ্ৰহণ কৰি তেওঁলোকক ভেকচিনেশ্যনটো ল'বৰ কাৰণে আমাৰ ফালৰ পৰা আজি কেবিনেটে আহ্বান জনাইছে। অহা ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহতে আমাৰ হায়াৰ ছেকেণ্ডেৰীৰ চূড়ান্ত বৰ্ষ, ডিগ্ৰীৰ চূড়ান্ত বৰ্ষ আৰু বিশ্ববিদ্যালয়ৰ প্ৰাক স্নাতক চূড়ান্ত বৰ্ষৰ শ্ৰেণীসমূহ আৰম্ভ হ'ব। ইয়াৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰীৰ প্ৰথমটো ভেকচিন বাধ্যতামূলক আৰু তেওঁলোকে প্ৰথমটো ভেকচিন লোৱাৰ লগে লগে দ্বিতীয় ভেকচিন লোৱাৰ কাৰণেও নিৰ্দিষ্ট এটা সময়ৰ ভিতৰত নিৰ্দিষ্ট তাৰিখত তেওঁলোকে দ্বিতীয় ভেকচিনটো ল'ব লাগিব আৰু তাৰ কাৰণে তেওঁলোক দায়বদ্ধ থাকিব লাগিব। শিক্ষক কৰ্মচাৰী তেওঁলোকেও ভেকচিনেশ্যন সম্পূৰ্ণ কৰিব লাগিব। হোষ্টেলসমূহ, ছাত্ৰাবাস, ছাত্ৰীনিবাসসমূহো খুলি দিয়াৰ কাৰণে কেবিনেটে মত পোষণ কৰিছে। তাৰ কাৰণে কিন্তু হোষ্টেলসমূহৰ কাৰণে 2টা ভেকচিন বাধ্যতামূলক, অৰ্থাৎ 2টা ড'জ ভেকচিনৰ 2টা ড'জ তেওঁলোকে ল'ব লাগিব আৰু লোৱাৰ সেই চৰ্ত সাপেক্ষে এই ছাত্ৰাবাসসমূহ বা ছাত্ৰীনিবাসসমূহ খুলিব পাৰিব। ইয়াৰ কাৰণে নিৰ্দিষ্ট SOP অহা 31 তাৰিখৰ আগত সম্ভৱতঃ 30 তাৰিখে শিক্ষা বিভাগে জাৰি কৰিব। তো একজেক্ট তাৰিখটো কোন তাৰিখ হ'ব সেইটো শিক্ষা বিভাগে, কিন্তু 5 তাৰিখ স্বাস্থ্য বিভাগে ঘোষণা কৰিব। কিন্তু 5 তাৰিখৰ ভিতৰত সকলোৱে ভেকচিনেশ্যন প্ৰক্ৰিয়াটো আমি অহাকালিৰ পৰা যিহেতু স্বাস্থ্য বিভাগে বিশেষ ভেকচিনেশ্যন শিবিৰ কৰিব, তাৰ জৰিয়তে ভেকচিনেশ্যনৰ প্ৰক্ৰিয়াটো সকলোৱে সম্পূৰ্ণ কৰিব লাগিব। এইটো কেবিনেটৰ আজিৰ তাৰিখত আমাৰ স্কুল কলেজ খোলা সম্পৰ্কীয় বিশেষ ঘোষণা বা সিদ্ধান্ত। ধন্যবাদ।